মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2A ৰ 5 নম্বৰ আৰু 6 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। চোৱা, 5 নম্বৰত আছে মান নিৰ্ণয় কৰা। 1 নম্বৰত আছে 16ৰ 8 ভাগৰ 3। আমি কি কৰিম? ৰ মানে কি? পূৰণ। আমি 16 পূৰণ 3/8 লিখিম। লিখি কি হ'ব? ওপৰত কোনটো যাব? 16 × 3। 16 × 3 তলত থাকিল আমাৰ 8। এতিয়া কাটিলে কি হ'ব? 8ক যদি আমি কাটো কি হ'ব? 8 × 1 = 8, 8 × 2 = 16। তেনেহ'লে ওপৰত থাকিল 2 × 3। 2 × 3 থাকিল। তেনেহ'লে কি হ'ব? 3 × 2 = কিমান হ'ব? 6। বুজি পাইছা তোমালোকে? এবাৰ চোৱা 3 নম্বৰ। 3 নম্বৰত আছে কি? যে 1 সমস্ত 5 ভাগৰ 4ৰ 3 ভাগৰ 2। আমি এইটো কি কৰিম? মিশ্ৰ ভগ্নাংশটোক আমি কি কৰিম? 5 × 1 = 5। 5ৰ লগত কি হ'ব? যোগ 4। 5 আৰু 4 যোগ কৰিলে কিমান হ'ব? 9। তলত থাকিল 5 পূৰণ 2/3। এতিয়া ওপৰত থাকিল কি? 9 × 2। তলত থাকিল 5 × 3। এতিয়া এই 3ৰে যদি 9 কাটো কি হ'ব? 3 × 1 = 3, 3 × 3 = 9। তেনেহ'লে ওপৰত কি থাকিল? এই 3 পূৰণ 2, 3 × 2। তলত থাকিল আমাৰ 5। 3 × 2 হ'লে কিমান হ'ব? 6। তলত থাকিল 5। এইটোক আমি যদি ভাঙো কি হ'ব? মিশ্ৰ ভগ্নাংশত ভাঙিলে ইফালে যদি আমি তুমি এনেকৈ হৰণ কৰি ল'বা, কি হ'ব? 5 দি কৰিলে 5 × 1 = 5, 1। তেনেহ'লে কি হ'ব? 1 সমস্ত 5 ভাগৰ 1। বুজি পাইছা? এবাৰ চোৱা 4 নম্বৰ। 4 নম্বৰত কি আছে? 4 সমস্ত 9 ভাগৰ 2। 2ৰ 1 সমস্ত 2 ভাগৰ 1। আগৰ নিচিনা তলত থাকিল 9। 4 × 9 = কিমান হ'ব? 4 × 9 = 36। 36ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 38। তেনেহ'লে থাকিল কিমান? 9 ভাগৰ 38। পূৰণ ইফালে 2 × 1 = 2। 2ৰ লগত 1 যোগ কৰিলে 3। তেনেহ'লে কি হ'ল? 3/2। তেনেহ'লে ওপৰত থাকিল 38 × 3। তলত থাকিল 9 × 2। এবাৰ চোৱা, এই 3ৰে 9 কাটিম। 3 × 1 = 3, 3 × 3 = 9। আকৌ এই 2ৰে 38ক কাটিলে কিমান হয়? 19 হ'ব। তুমি চাবা কাটি 19 হ'ব। 2ৰে হৰণ কৰিলে কিমান হয়? 19। তেনেহ'লে ওপৰত থাকিল 19 পূৰণ 1 কিমান হ'ব? 19 হ'ব। তলত থাকিল 3, এইটো 3। তুমি এইটো হৰণ কৰি চাবা কি হ'ব? 6 সমস্ত 3 ভাগৰ 1। বুজি পাইছা? এবাৰ চোৱা 6 নম্বৰ। কি আছে? তলত দিয়া বৰৰ মান নিৰ্ণয় কৰা। ইয়াত 1 নম্বৰত কি আছে? 108 মিটাৰৰ কিমান? 12 ভাগৰ 5। তেনেহ'লে কি কৰিম? 105 মিটাৰৰ মানে পূৰণ। ইয়াত লিখিম 108 পূৰণ কিমান হ'ব? 5/12 হৈছে? এবাৰ চোৱা, আমি যদি কাটাকাটি কৰোঁ কি হ'ব? কাটাকাটি কৰিলে কি হ'ব? 2ৰে কাটাকাটি কৰা, এইটো কিমান যাব? কিমান বাদ যাব? 6। 6 × 2 = 12। এইটোক 2ৰে কাটাকাটি কৰিলে কিমান হ'ব? ইফালে 5 × 2 = 10, 4 × 2 = 8, 54 হয়নে নাই? এবাৰ 6 দি চোৱা, আৰু কাটাকাটি যায় নেকি? 6 × 9 = কিমান হয়? 54। 6 × 1 = 6। এইটো কাটিলে কিমান হ'ব? 9। তেনেহ'লে থাকিল কি? 9 × 5 ইমান। তেনে কি হ'ব? 5 × 9 = 45, 45 মিটাৰ। মিটাৰ আছে, আমি ইয়াত লিখি দিম মিটাৰ। তুমি ইচ্ছা কৰিলে ইয়াতো মিটাৰ বুলি লিখি দিব পাৰা, নিলিখিলেও হয়, তলত লিখিলেও হ'ব। বুজি পাইছা? এবাৰ চোৱা 3 নম্বৰ। 3 নম্বৰত কি আছে? 350 কিলোগ্ৰামক কি আছে? 5/7। আমি লিখিম ইয়াত এটা ৰ হ'ব। ইয়াত ৰ আছে এটা গ্ৰামৰ। বুজি পাইছা? ইয়াত ৰ এটা আছে। তুমি লিখোতে মই লিখাই নাই, ভুল হৈছে মোৰ। 350 পূৰণ 5/7। এতিয়া চোৱা, 7 দি কাটিলে কি হ'ব? 7 × 1 = 7। 35ক কাটিলে কি হ'ব? 5। 5 × 7 = 35। 0 এইটো আছে, ইয়াত আমি এটা 0 দিলোঁ। কিমান হয়? 50। তেনেহ'লে থাকিল কি? 50 × 5।
এতিয়া পূৰণ চোৱা কেনেকৈ কৰিবা, শূন্য থাকিলে শূন্যটো বাদ দিয়া, ধৰি লওক শূন্য নাই, কি থাকিল 5, এইফালে 5 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 25, 5 5 গুণ 25, এই এটা শূন্য আছে, শূন্যটো ইয়াত আমি লগাই দিলোঁ, ইমান কি হ'ব কিলোগ্ৰাম, এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? 5 নম্বৰত কি আছে, এসপ্তাহৰ 4/7, এসপ্তাহ মানে কিমান দিন, এসপ্তাহ মানে 7 দিন, 7 ইনটু 4/7, ইয়াত কি হ'ল তলৰ 7 ওপৰৰ 7 কেঞ্চেল, থাকিল কি 4, এইটোৱে তোমালোক ইমান দিন, বুজি পাইছা? ইয়াত তোমালোকক আৰু এটা কথা কওঁ মই, তুমি এইটো এনেকৈ কাটাকাটি নকৰি তুমি যদি এনেকৈ লিখা 7 ইনটু 4 প্লাছ 7, এনেকৈ কাটিলেও হ'ব, 7 7 কাটা গ'ল, কি থাকিল 4, বুজি পাইছা? আৰু তোমালোকৰ ইচ্ছা, তুমি এনেকৈ কৰা যেনেকৈ কৰা, এইটো একে, তুমি যদি এনেকৈ নিলিখি এইটো যদি এনেকৈ কৰা, কেনেকৈ প্ৰথমে এনেকৈ ল'লা পাতি, ওপৰত দিলা 350 ইনটু 5, তলত দিলা 7, কাটিলে কি হ'ব, এইটো একে 5 0, ওপৰত থাকিল এইটো 50 ইনটু 5, বুজি পাইছা? তোমালোকৰ ইচ্ছা, তুমি এইটো এনেকৈ কৰা, এনেকৈ কৰিলেও শুদ্ধ, এইটো ওপৰৰ সংখ্যা হয় নে নাই, এইটো ওপৰৰ সংখ্যা, এইটো তলৰ সংখ্যা, যেনেকৈ কৰা, বুজি পাইছা? তোমালোকে আশা কৰোঁ তোমালোকে বুজি পাইছা, আৰু তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমাৰ নিজৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো কি কৰিবা, শ্বেয়াৰ কৰি দিবা, বুজি পাইছা? ধন্যবাদ।